হেল্ল' বন্ধু বান্ধৱীসকল, আজি আলোচনা কৰিম টয়লেট কেনেকৈ এপ্লাই কৰিব লাগে। বহুসকলে যোৱা বছৰ টয়লেট এপ্লাই কৰিছিলে, কিন্তু টয়লেট এপ্লাই কৰাৰ পিছত টয়লেটটো যিসকলে এপ্লাই কৰিছে সেইসকলৰ পেইণ্টিং এতিয়ালৈকে দেখুৱাই আছে। আৰু কিদৰে টয়লেট এপ্লাই কৰিব লাগে এইটো ভিডিঅ'ত সবিশেষ জনাই দিয়া হ'ব। 2023-24 বৰ্ষৰ পইচা 18,000 কোটি টকা টয়লেটৰ কাৰণে দিয়া হ'ব। আৰু কোন সকলে পাব এইটো ভিডিঅ'ত সবিশেষ জনাই দিয়া হ'ব। আৰু আপুনি যদি এইটো ভিডিঅ'ত নতুন হয় তেন্তে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। ব্লগ মূল ভিডিঅ'লৈ আগতে মোবাইলৰ ব্ৰাউজাৰ এটা অ'পন কৰি চাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন। চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱাকৈ এটা অপশ্যন পাব। অপশ্যন খোলাৰ পিছত চাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত ইয়াত চাব স্ক্ৰল ডাউন কৰিব, ডাউন কৰি দি দিব। ডাউন কৰাৰ পিছত তলত চাব, ইয়াত চাব এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। খোল খোৱাৰ পিছত যিসকলে মোবাইল নম্বৰ আগতে ৰেজিষ্টাৰ কৰিছে সেইসকলে ইয়াত মোবাইল নম্বৰ মোবাইল নম্বৰটো দি গেটৱেটো দি কেপচাৰটো দি চাইনিঙত ক্লিক কৰি দিব। আৰু যিসকলে এতিয়ালৈকে চাইনিং কৰোৱা নাই সেইসকলে চিটিজেন ৰেজিষ্ট্ৰেশ্যন এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব। ডাউন কৰি ইয়াত চাব চিটিজেন ৰেজিষ্ট্ৰেশ্যন মোবাইল এছ লগিং ID, ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰ দি দিয়াৰ পিছত ইয়াত চাব নেম অফ চিটিজেন, আপুনি ইয়াত আপোনাৰ নেমটো দি দিব। নেম দি দিয়াৰ পিছত জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত ইয়াত চাব এড্ৰেছ, ৰেচিডেণ্টেলি এড্ৰেছ, আপুনি এড্ৰেছটো দি দিব। এড্ৰেছ দি দিয়াৰ পিছত ইয়াত চাব ষ্টেট নাম, আপুনি ষ্টেটটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত চাব কেপচাৰ কোড, আপুনি ইয়াত কেপচাৰ কোডটো দি আৰু ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা অপশ্যন খোল খাব। অপশ্যন খোল খোৱাৰ পিছত ইয়াত চাব ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ, আপুনি ইয়াত মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰ দি দিয়াৰ পিছত ইয়াত চাব গেট OTP, আপুনি গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিছে সেই ৰেজিষ্টাৰ মোবাইলত এটা OTP যাব। চাইনিঙত ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত এনেকুৱাকৈ এটা অপশ্যন খোল খাব। খোল খোৱাৰ পিছত ইয়াত চাব সোঁ চাইডত 3 ডট, আপুনি 3 ডটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব নিউ এপ্লিকেশ্যন, ভিউ এপ্লিকেশ্যন, চেঞ্জ পাছৱাৰ্ড, আপুনি নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খোৱাৰ পিছত ইয়াত চাব ষ্টেট, ডিষ্ট্ৰিক্ট নাম, আপুনি ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ইয়াত চাব ব্লক, আপুনি ইয়াৰ পৰা ব্লকটো চিলেক্ট কৰি ল'ব। আপোনাৰ যিটো ব্লক হয় ব্লকটো চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত চিলেক্ট পঞ্চায়ত, আপুনি ইয়াৰ পৰা পঞ্চায়তটো চিলেক্ট কৰি ল'ব। পঞ্চায়ত চিলেক্ট কৰাৰ পিছত চিলেক্ট ভিলেজ, আপুনি ভিলেজটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত চিলেক্ট হেবিটেশ্যন, আপুনি ইয়াত কোনটো ভিলেজৰ কোনটো ছাইডৰ হয়, দক্ষিণ সভা, মধ্য সভা, পূব সভা, সন্তোষ সত্ৰ, উত্তৰ সভা, আপুনি যিটো হয় সেইটো ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। আপুনি যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব, যিটো আপোনাৰ নাম আছে সেই নামটো ইয়াৰ পৰা দি দিব। নেম দি দিয়াৰ পিছত ইয়াত চাব আধাৰ কাৰ্ড নাম্বাৰ, আপুনি তলত আধাৰ কাৰ্ড নাম্বাৰটো দি দিব। আধাৰ নাম্বাৰ দি দিয়াৰ পিছত আপুনি এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত ইয়াত চাব ভেৰিফাই আধাৰ নাম্বাৰ, আপুনি আধাৰ নাম্বাৰটো ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত ইয়াত চাব ফাদাৰ হাজবেণ্ড নেম, আপুনি ফাদাৰ হাজবেণ্ড নেমটো দি দিব। দি দিয়াৰ পিছত জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। আপোনাৰ যিটো জেণ্ডাৰ হয় জেণ্ডাৰ চিলেক্ট কৰিব। কেটাগৰীটো ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। আপোনাৰ যিটো কেটাগৰী হয় কেটাগৰী ছেট কৰাৰ পিছত চিলেক্ট চাব কেটাগৰী, আপুনি চিলেক্ট চাব কেটাগৰীটো আপুনি যিটো হয় চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আকৌ একো দিব নালাগে। ইয়াত চাব আপুনি ইয়াত মোবাইল নম্বৰটো দি দিব। আপোনাৰ যিটো মোবাইল নম্বৰ হয় ইয়াত মোবাইল নম্বৰ দি দিব। মোবাইল নম্বৰ দি দিয়াৰ পিছত ইয়াত চাব ইয়াত তলতো ভিলেজটো ইয়াত ভিলেজ দি দিব।
ভিলেজ দি দিয়াৰ পিছত ইয়াত চাব নয়ুৰ IFC কোড, এইটো আপোনাৰ ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত এনেকুৱা এটা অপশ্যন খোল খাব। খোল খোৱাৰ পিছত ইণ্টাৰ বেংক নেম, আপুনি ইয়াত বেংক নেমটো আপুনি ইয়াৰ পৰা দি দিব। দি দিয়াৰ পিছত এনেকুৱাকৈ আহি যাব আপোনাৰ যিটো বেংক হয়, বেংকটো ইয়াত আহি যাব। আহি যোৱাৰ পিছত ইয়াত চাব অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত চ'জ ব্ৰাঞ্চ নাম, আপুনি ইয়াত ব্ৰাঞ্চ নামটো দি দিব। আপোনাৰ যিটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চ নামটো ইয়াৰ পৰা দি দিব। ব্ৰাঞ্চটো দি দিয়াৰ পিছত এনেকুৱাকৈ অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াত চাব আপোনাৰ যিটো ব্ৰাঞ্চৰ কোড, সেই ব্ৰাঞ্চৰ কোডটো এটা IFC কোডটো আহি যাব। আহি যোৱাৰ পিছত এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত এনেকুৱাকৈ আপোনাৰ যিটো বেংকৰ এড্ৰেছ ক'ত আছে বেংকটো হাতে আহি যাব। পূৰা আহি যোৱাৰ পিছত একাউণ্ট নাম্বাৰ, কনফাৰ্ম একাউণ্ট নাম্বাৰ ধৰণৰ দি দিব। দি দিয়াৰ পিছত চ'জ ফাইল, আপোনাৰ যিটো স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুকৰ যিটো ফাৰ্ষ্ট পেজ হয়, পেজটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ লোৱাৰ পিছত ইয়াত চাব এপ্লাই, আপুনি এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰি দি দিয়াৰ পিছত ভিউ এপ্লিকেশ্যনত চাব। চাই যোৱাৰ পিছত এনেকুৱাকৈ এটা অপশ্যন আহি যাব। অপশ্যন আহি যোৱাৰ পিছত আপোনাৰ ইয়াত ট্ৰাক বা আপোনাৰ ট্ৰাকত ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ যিটো ইয়াত চাব এপ্লিকেশ্যন ৰিচিপ্ট, আপুনি এপ্লিকেশ্যন কৰিছে সেই এপ্লিকেশ্যনটো ইয়াত আহি যাব।